ইমানখিনি আকুলতাৰ পৰশ পালে কাৰোবাক পাহৰিব পাৰি? কিমান গভীৰলৈ গ'লে কাৰোবাক হেৰুৱাব পাৰি? আপুনি হয়তো নাজানিব বা জানিলেও বুজাব নোৱাৰিব। ঠিক তেনেকৈ তাইও বুজাব পৰা নাছিল সেইদিনা, যিদিনা জানিব পাৰিছিল জোনাকৰ ঠিকনা। আজি 8 মাহেই সিহঁতে এটা সম্পৰ্কত আছে, প্ৰেমৰ সম্পৰ্ক। নিসংকোচ মনেৰে মনৰ ভাৱ প্ৰকাশ কৰিব পৰা হৈছে। ইজনে আনজনৰ সুখ দুখৰ সমভাগী হৈছে। সময়বোৰ এনেকৈ পাৰ হৈ গৈছে। সিদিনা আছিল সোমবাৰ, আবেলিৰ বেলি। হেঙুলীয়া কিৰণে চাৰিওদিশ মনমোহক কৰি তুলিছে। বৰ হেঁপাহেৰে জোনাকে কেমেৰাত সেই মুহূৰ্তবোৰ বন্দী কৰি গৈছে। মাজে মাজে মল্লিকায়ো চাওঁ কেনেকুৱা হৈছে বুলি চাইছে আৰু জোনাকক শলাগ লৈছে। মাজতে দুই এটা দৃশ্য আঙুলিয়াইও দিছে। সেইটো চোৱাচোন, বগলীটো মাছটো কেনেকৈ ধৰিছে, উৰি যাব এতিয়া, জলদি কৰা না। সময়খিনি এনেকৈ অতিবাহিত কৰি আছিল দুয়ো। সেনেকৈয়ে আপোন পাহৰা হৈ কেৱল মগ্ন হৈ পৰিছিল প্ৰকৃতিৰ মনোৰম সৌন্দৰ্যৰ বুকুত। সময়ৰ কালচক্ৰক কোনেনো ভেদিব পাৰে? কোনে জানে কোন সময়ত কি হ'ব পাৰে? ঠিক সিহঁতেও গম পোৱা নাছিল যে সিহঁতৰ সুখ তথা আনন্দবোৰ বৰ বেছি সময়লৈ নাছিল। এখন গাড়ীৰ প্ৰচণ্ড খুন্দাৰত দুয়ো চিটিকি পৰিছিল। সময়বোৰ যেন ৰৈ গৈছিল দুয়োৰে বাবে। সিজনে আনজনৰ অৱস্থাৰ কথা মাথো মনতহে আওৰাইছিল। না মুখেৰে কিবা ক'ব পাৰিছিল, না দেখিছিল। সকলোবোৰ ধোঁৱা ধোঁৱা যেন দেখিছিল আৰু কিছু সময়ৰ পিছত দুয়ো অজ্ঞান হৈ পৰিছিল। 4 দিনৰ পাছত মল্লিকাই সম্বিত ঘূৰাই পাইছিল। চকুহাল মেলিয়েই চাৰিওফালে নিৰীক্ষণ কৰিবলৈ লৈছিল আৰু তাই বুজিছিল যে তাই বৰ্তমান হস্পিটেলৰ বিচনাত শুই আছে। তাই চকুহাল মেলাৰ লগে লগে ঘৰৰ মানুহবোৰে যেন উশাহ ঘূৰাই পাইছিল। লৰালৰিকৈ মাক তাইৰ কাষলৈ আহি মাতিলে, মাজনী। মা, মই ইয়াত যে, মোৰ কি হৈছিল? আৰু মই জোনাকদা দেখোন তেওঁ এতিয়া ক'ত আছে? তেওঁ মাতি দিয়া না মা। মাজনী ৰবাচোন, হুলস্থুলখন নকৰিবা। তেওঁ আছে নহয়, তুমি অলপ ঠিক হৈ ল'লেহে বোলে তেওঁ তোমাক লগ কৰিব। মা, মই ঠিকেই আছোঁ। নিশা, ঐ নিশা, কিয় এনেকৈ আছ? মই ঠিক হৈছোতো, জোনাকদাক ফোন কৰ না। আৰে ফোনটো দে মোক, তই একো এটা কৰিব নোৱাৰ। তাইক কেনেকৈ বুজাব যে জোনাকে আৰু তাইক লগ কৰিব নোৱাৰে তাইৰ সৈতে ধেমালি কৰিবলৈ। সকলোবোৰ সুন্দৰ হোৱাৰ আগতেই মৰহি গৈছে। মাথো জীয়া হৈ আছে সিহঁতৰ মধুৰ স্মৃতিবোৰ। সেনেকৈতো নহ'ব, তাইক তাৰ ঠিকনা দিবই লাগিব, নহ'লে তাই এনেকৈ চিঞৰি থাকিব। অৱশেষত তাই ক'বলৈ আৰম্ভ কৰিলে সকলোবোৰ। সিদিনাৰ কথা। দুৰ্ঘটনাৰ পাছত সিহঁতক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। সিহঁতৰ অৱস্থা তেনেই শোচনীয় আছিল। তাইতো এই 4 দিনৰ পিছত নিজক বিচাৰি পাইছে। কিন্তু জোনাকে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছিল সঁচা, কিন্তু মূৰত প্ৰচণ্ড আঘাত পোৱাৰ বাবে সকলোবোৰ পাহৰি গৈছে। এখন উকা কাগজৰ দৰে নতুন হৈ পৰিছে তাৰ স্মৃতি। না ঘৰৰ মানুহক জানে, না মল্লিকাৰ ছবিখন মনত আছে। মাথো অনুভৱ কৰে যে কোনোবাতো আছিল হৃদয়ৰ গোপন কোণত। এয়া কেনেকৈ হ'ব পাৰে? মাত্ৰ 4-5 দিনতে কাৰোবাক পাহৰি যাব পাৰেনে? তেওঁ মোৰ নিজৰ আছিল। তেওঁৱে মোক অনুভৱ কৰাইছিল ভাল পোৱাৰ মাদকতা, শিকাইছিল জীৱনৰ সুন্দৰতা, আৰু তেওঁৱে যদি আজি মোক নিচিনো ক'লে হ'বনে? নাই, মই তেওঁৰ কাষলৈ যাম, তেওঁক ওচৰৰ পৰা চাম, ক'ম তেওঁক সকলো। তেওঁ বুজিব লাগিব, মোক জানিব লাগিব যে মই তেওঁৰ প্ৰেয়সী।